আজি গ'লো আজি আমি প্ৰায় 3টামান পঞ্চায়ত এইখিনিতে ঘূৰিলোঁ ৰাতিপুৱাৰ পৰা চলি আছে এতিয়ালৈকে চলিছে আকৌ ৰাতি 2টালৈকে চলিব নিৰ্বাচনী বতৰ ঘূৰিব লাগিব ৰাইজৰ তাত যাব লাগিব আমি আমাৰ উদ্দেশ্যখিনি ৰাইজক বুজাব লাগিব আমাৰ কথাখিনি ৰাইজৰ ওচৰত লৈ যাব লাগিব নিশ্চিতভাৱে ভাল আৰু এইবাৰ এইটো সমষ্টিত আমাৰ জয়ও নিশ্চিত কেৱল আমি ৰাইজৰ ওচৰত যাব লাগে সেয়াই আৰু চৰকাৰৰ লগত থাকিব লাগে সেই কথাখিনিকে বুজাবলৈ চেষ্টা কৰি আছোঁ যোৱাকালি ইণ্টাৰমিডিয়েট নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নাজানো মোৰ কোনো ধ্যান ধাৰণা নাই কাৰণ মই শুনিছোঁহে মই মোক কোৱাও নাই বা আজি যিহেতু মই মোৰ স্ক্ৰুটিনিতো নাছিলোঁ এজেণ্ট আছিলে গতিকে মই এতিয়ালৈকে গম পোৱা নাই যদি খেলিছে ভাল কথা শুভেচ্ছা দিছোঁ তেখেতৰ লগত কিবা আলোচনা কৰিব নেকি এজন মানুহ যদি দলটো ত্যাগ কৰি গুচি গৈছে তেওঁ যদি নমিনেশ্যন দিছে তেওঁ নিজেও বিচৰা নাই আৰু চাওঁ 26 তাৰিখলৈকে সময় আছে আৰু অন্যান্য দলীয় মানুহৰ লগত কিবা বুজাব পৰা আছে নেকি তেখেতৰ ইণ্টাৰমিডিয়েট মই এই ক্ষেত্ৰত 26 তাৰিখৰ পিছত ক'ম যি ক'ম মোৰ মতেতো কংগ্ৰেছৰ লগত কংগ্ৰেছৰ পৰিস্থিতিবোৰ বেয়া হৈ আছে এটা কংগ্ৰেছৰ এটা মিনিমাম ভোট এটা থাকে সেইটো আপুনি ওলাই কৰিব নোৱাৰে কাৰণ মই ৰাজনীতিয়ে কৰোঁ মই আজি 25 বছৰে 24 বছৰে গোৱালপাৰাত ৰাজনীতিয়ে কৰি আছোঁ গতিকে মই মানুহৰ চেণ্টিমেণ্টটো বুজি পাওঁ প্ৰাৰ্থী দুজন বেয়া প্ৰাৰ্থীজনক ঘূৰাবলৈ মানুহ যিকোনো প্ৰকাৰে তেওঁ ঘূৰাই দিব কিন্তু কিছু সংখ্যক ভোটটো তেওঁ পাব সেই কথাটো আপুনি ওলাই কৰিব নোৱাৰে সমষ্টিৰ বিভিন্ন চুকে কোণে ৰাস্তাৰ পৰিস্থিতি খুব বেয়া হৈ আছে এই ক্ষেত্ৰত সেইকাৰণেতো কংগ্ৰেছক ভোট নিদিয়ে মানুহে বিধায়ক সেইকাৰণে নিদিয়ে ভোটটো কংগ্ৰেছক ঠিক আছে